সো গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল প্ৰজ্ঞান বৰা। আজি মানে চিকাৰলৈ যাওঁ বুলি ভাবিছোঁ, বহুত দিন চিকাৰ কৰা নাই। এটা মানে জাল আৰু মাছ মংগে তাকে চিকাৰ বুলি কৈছোঁ। আপোনালোকে কি বুলি কয় জানো, মই এনেই কৈছোঁ চিকাৰ বুলি। সেইটো হৈছে আমাৰ মহাবলী চাই নেকি আপোনালোকে? মহাবলীক চাবলৈ আপোনালোকে চাওক। সেইটো মহাবলী আহ মহাবলী, সেইটো মহাবলী ভায়েক হয়। তাকো নামেই দি দিছোঁ, তাৰ নাম মই মহাবলীয়ে দি দিছোঁ। এতিয়া চিকাৰ কৰিম বুলি ভাবিছোঁ। মহাবলী চব আহি লওঁগৈ প্ৰথমতে, তাৰপিছত চিকাৰ কৰিম দেই। চাই থাকক আপোনালোকে ব্লগটো। মহাবলী আহ এতিয়া কেনেকৈ মাতি দিছোঁ, আহি গৈছে মহাবলী। ইয়াৰ নামটো মহাবলী। কল খোৱা, ই কল খায়। কল খাব পালে ই পগলা হৈ যায়। ই একদম কল খাবলৈ পালে একদম পগলা হৈ যায় মহাবলী একদম মোৰ হেৰি কৰি দে, ছাবস্ক্ৰাইব কৰিবলৈ কৈ দে ছাবস্ক্ৰাইব কৰি দিবি বুলি কৈ দে। ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে, আৰু লাইক চাইক কৰিব। আপোনালোকে ভিউজ চিউজ নাপাওঁ, সেইটো বেয়া লাগে খালী। সেইটো মহাবলী এতিয়া কল খাবি অকণমান দেৰিকৈ ৰ। এখন জাল পাতি থৈছোঁ, আৰু এখন পাতিম। এখন এতিয়া আনিছোঁ নতুনকৈ, এখন আগতে পাতি থৈছোঁ। তাত কি মাছ লাগি আছে তাকে চাওঁগৈ ব'লক। ইমান মাছ নাই বাৰু, মানে বৰষুণ নিদিয়া হৈ থাকিলে আমাৰ ইয়াত মানে অকল ৰ'দ। এনেকুৱা ৰ'দ দিছে, মাছ চাছ নাই। গোটেই পথাৰখন শুকাই গৈছে একদম। অকল এইকণতে পানী আছে দেই, বেলেগৰ পানী নাই। এতিয়া জাল এখন পাতি থৈছোঁ, তাকে চাওঁ কি মাছ লাগিছে ব'লক। মাছ লাগিবও পাৰে নালাগিবও পাৰে, সেইটো বেলেগ কথা। আপোনালোকৰ ফালে লাগিব পাৰে, আমাৰ ফালে ইমান মাছটো মানে নাই। চিকাৰী বেছি আছে মানে আমাৰ ইয়াত। প্ৰজ্ঞান বৰা চিকাৰীটো আছেই নহয়, নাই মাছ নাই। এজনী লাগিছে, দেখিছে নাই আপোনালোকে? ধৰিব পাৰিছে নাই? এজনী দেখিছোঁ, নাই। আপোনালোকে চাই থাকক, কিন্তু মাছ নাই বুলি নক'ব। আপোনালোকক মই দেখুৱাম নহয় কেনেকৈ ধৰিম, আপোনালোকে চাব। চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে। মাছ ধৰাটো দেখুৱাম আপোনালোকে, চাব মাছ ধৰিম। এনেকুৱা খাতৰনাক মাছ ওলাব লাষ্টত। আমাৰ ইয়াত মানে বেছিকৈ সাপ লাগে, মাছটো নাই। ব'লক তেতিয়া জালখন ইখন পাতি লওঁ, এইখনৰ মাছ নাই। ভাই লওক চাওক, এতিয়া মহাবলীক মানে কল খাবলৈ দিয়া নাই, কেনেকৈ খুন্দি আছে চাব নি চাওক। যুদ্ধ লাগ খুন্দি আছে চাওক, খুন্দি আছে দেখিছে নাই? এইটো দেখিছে নাই? তাক কল খাবলৈ দিয়া নাই কাৰণে তাক খং মাৰিবই। এইটো মাৰিবই এতিয়া সি ঘিংকৈ মাৰি দিম আৰু। ভাই লওক এতিয়া জালখন পৰা পাতি দিছোঁ, এখন জাল পাতি দিছোঁ। ইয়াতে একদম মাছ লাগিব। আপোনালোকে লাষ্টত চাব কি মাছ পাম। আপোনালোকে ব্লগটো চাই থাকক, ভাল লাগিব। পূৰা একদম মাছটো আছে। এইফালে পুঠি মাছ ওলাব, বেছি ডাঙৰ মাছ নহয়। আপোনালোকে আশা কৰি নাথাকিব মাছ ধেৰ পাম বুলি, বৰ বেছিও নাপাওঁ। আপোনালোকে চাই থাকক, ভাল লাগিব চাই পিনি। এতিয়া মানে মাছটো অকণমান শুৱাই দিছোঁ, চাব এতিয়া। লাগে নালাগে আপোনালোকে চাই থাকক। ব'লক এতিয়া কি মাছ লাগিলে চাওঁগৈ ব'লক। সেই এজনী লাগিছে, এজনী দুজনীকৈতো নৈ হ'ব নহয় জানো? আপোনালোকে চাই থাকক, এজনী দুজনীকৈ মানে ধৰি আছোঁ আৰু পূৰা। সেইজনী আপোনালোকে চাই থাকক, পূৰা মজা লাগিব। সেইজনী আপোনালোকে দেখিছেনে? গাইজ আজি মানে মিছনটো ইমান ছাকচেছফুল নহ'ল। মানে আপোনালোকে এতিয়া কিমান পালোঁ আকৌ শেষত দেখুৱাই দিছোঁ। মাছকেইটা দেখুৱাইছোঁ, এইকেইটা চাওক। এইকেইটা মাছ পালোঁ, অকল এইকেইটাই মানে জালত পালোঁ। আজি ছাকচেছফুল নহ'ল, কাইলৈকে আপোনালোকে ভালছে দেখুৱাম। মানে আকৌ এটা ভিডিঅ' যাব ভাল। আজিলৈ ইমানতে, মই বাই বাই।